বাপৰে আজি বহুত শ্বপিং কৰিলা বহুত হৈ গ'ল আজি শ্বপিং মজা মজা গুৱাহাটীত ল'লো এটা নতুন ঘৰ আপোনালোকে হেপী বাৰ্থডে উইশ কৰি দিব কমেণ্টছত আপোনালোকে সবে মোক উইশ কৰি দিব হেপী বাৰ্থডে টু ইউ এইটা বল ন মজা So hey guys, this is me your friend Vedanto and welcome back to my channel Digboy Vlogger. So finally ahi pai golo hi Guwahati. Belek kotu nai je Guwahati le ahisilu. Actually kaam asile ketaman. Bom dangor surprise ase agole apnaloke dekhibo gom pabo apnalokoru bhal lagibo mane amar karone bahut dangor kotha mane amar nisina manuhor karone he bostu to sai thako apnaloke ekdom moja ke sai thakibo. Aru bahut asake bhabisilo mo Guwahati ahim aru bahut asake bhabisilo mo bahirole jam kintu jehetu apnaloke jane inter district বাস বন্ধ নাইট চুপাৰ বন্ধ কাৰণ নাইট চুপাৰত কৰোণা আহে আৰু ট্ৰেইনত কৰোণা নাহে চ' সেইটো কাৰণে মই ট্ৰেইনত আহিলোঁ চ' 6:30 মানত পাই গ'লোহি ধুনীয়াকৈ একদম ষ্টেচন পূৰা ভিৰ ভাৰ আৰু ৰেলৱে ষ্টেচনতো টেষ্ট কৰে শুনিছিলোঁ কিন্তু একো টেষ্ট নাই ধুনীয়াকৈ চব মানুহবোৰ লাইন লাগি একদম গুচি গ'ল একো টেষ্টো নকৰিলে বাদ দিয়ক আৰু এইবিলাক আমি কৈ লাভ নাই হোটেল ৰুমত আহিলোঁ ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ অলপ এতিয়া ৰেষ্ট লওঁ আৰাম কৰোঁ তাৰপিছত ওলাই যাব লাগিব বহুত কাম আছে আপোনালোকে যোনে চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক এটা মাৰি দিব তেনেহ'লে চাই থাকক অলপ পিছত লগ পাই আছোঁ আপোনালোকক সো অলৰাইট একদম ওলাই মেলি বৰ্তমান একদম ৰেডি ওলাই যাব লাগে এতিয়া প্ৰথম কাম হৈছে যে নিতুক লগ কৰিব লাগিব আৰু নিতুক লগ কৰি তাৰ পিছত আগত কি কৰিব লাগে কি কৰিব নালাগে ডিসাইড কৰিব লাগিব বহুত কাম আছে আজি বহুত কিবা কিবি শ্বপিং কৰিব আছে মেইনলি শ্বপিঙে তো কিহৰ শ্বপিং আপোনালোকে গম পাব লাহে লাহে ব্লগটো চাই থাকক তামাম এটা ছাৰপ্ৰাইজ আছে আপোনালোকৰ কাৰণে তো নহ'লে চাই থাকক ব্লগটো এতিয়া মই ওলাই যাওঁ নহ'লে দেৰি হ'ব আহি গ'লোঁ নিতুক পাই গ'লোঁ ইয়াত তো একচুৱেলি আমাৰ প্লেন আছিলে ফেঞ্চি বজাৰ যোৱা তো ফেঞ্চি বজাৰ গৈছিলোঁ কিন্তু যি বস্তুটোৰ কাৰণে গৈছিলোঁ সেইটো ফেঞ্চি বজাৰত নাই চ' সেইটো কাৰণে এতিয়া আহিলোঁ ভৰলোঁ ন তো সেইটো কাৰণে আহিছোঁ এতিয়া ভৰলোঁ তো ইয়াত পাওঁ নে নাপাওঁ ইয়াত বিচাৰিব লাগিব তাততো মানুহটো পাম বুলি কৈছিলে তো ফেঞ্চি বজাৰ ঘূৰোঁতে তাত মানুহটোৱে ক'লে যে ভৰলুত পাব বুলি তো এয়া ঘূৰি ফুৰিছোঁ আৰু গৰমত একো ভালকৈ খোৱাও নাই কালি ৰাতি খোৱাও নাই জাষ্ট 2 ঘণ্টাও শুনো নাই ঠিক নাই পুৰা চকু জ্বলি আছে এতিয়া চ' বৰ্তমান গোটেই ঘূৰি লাষ্টত আহি মালিগাঁৱত পালোঁ গোটেই একেলগে চব কাম হৈ গ'ল এতিয়া বেয়া ভোক লাগিছে চ' আহিছোঁ ইয়াত বিৰিয়ানী চেণ্টাৰ মালিগাঁৱত এখন বৰ মজা হয় কেনেকুৱা মজা চ' বৰ্তমান ওলাই আহিলোঁ খাই বৈ ধুনীয়াকৈ বিৰিয়ানী কেনেকুৱা লাগিছে ইয়াতো আহিব পাৰা মালিগাঁৱত আছে বিৰিয়ানী চেণ্টাৰ আপোনালোকে আহিব পাৰে লাষ্ট এবাৰ আহিছিলোঁ বহুত বছৰ আগত আজি ধৰক 3-4 বছৰ পাছত আহিলোঁ মজা লাগিলে চ' বৰ্তমান আহিছোঁ বিগ বজাৰ কিছুমান সৰু সুৰা বস্তু আছে কিনিবলৈ সেইবিলাক কিনি লওঁ কিনি পেলাই আপোনালোকক দেখাই আছোঁ কি কিনিছোঁ বাপৰে আজি বহুত শ্বপিং কৰিলা বহুত হৈ গ'ল আজি শ্বপিং মানে সংসাৰ পাতিবা শ্বপিং কৰা হ'ল লাগি গ'ল উঠাব পাৰিবা ডাঙৰ চ' বহুত কৰা হ'ল শ্বপিং আৰু খোজকাজ বাকী আছে জানেই আৰু কিহৰ কাৰণে কৰি আছোঁ আপোনালোকে গম পাব অলপ কথা দেখাই আছোঁ আপোনালোকে চাই থাকক আৰু আপোনালোকক যোনটো কৈ আছিলোঁ মই ডাঙৰ ছাৰপ্ৰাইজ আছে ছাৰপ্ৰাইজটো হৈছে এইটোৱে যে গুৱাহাটীত ল'লোঁ এটা নতুন ঘৰ চ' এতিয়াও আপোনাৰ এৰেঞ্জ কৰিবলৈ আছে বহুতখিনি বস্তু আছে ফিনিচিং কৰিব আছে বহুত ৰং চং মাৰিব আছে চাওক এইটো হৈছে মোৰ ৰুম বহুতখিনি কৰিব বাকী আছে এতিয়াও এইটো হৈছে হলটো এতিয়া বাৰু লেতেৰা হৈ আছে এইফালে কিহৰ ডেক'ৰেশ্যন হৈ আছে আপোনালোকে নাই গম পাই থাকিব ফালে এইটো হৈছে কিচেন বহুত কাম বাকী আছে লাহে লাহে এইবিলাক কৰি থাকিম এইটো এটা বেডৰুম আছে
চ' কাম বহুতো বাকী আছে। চ' এইদিন ঘৰৰ কামতে একদম মানে কি ক'ব, ডেইলি বজাৰ ইটো সিটো আৰু মিস্ত্ৰীয়ে কাম কৰি আছে কাৰণে নিজেই ঘূৰি ফুৰিব লাগে অকলে, চবফালে মই চাবলগীয়া হৈ আছে কাৰণে আপোনালোকক ভ্লগ দিব পৰা নাই। আপোনালোকে 3-4 দিনৰ ফুটেজ একেলগে দেখা পাইছে, উপায় নাই আৰু কি কৰিব। আৰু নতুন ঘৰটো লাহে লাহে ঠাণ্ডিক লগাইছোগৈ, বহুত কাম বাকী আছে এতিয়াও। এইবিলাকত ধৰক বহুত সোমোৱাৰ পাছত আৰু জানে আপোনালোকে বহুত কিবা কিবি কাম বাকী থাকে, খোজখাজ কাম। ডেইলি সোমাওঁ, ডেইলি এইটো মনত পৰে, আমুকটো কিনিব আছিলে, আকৌ সেইটো অনা হয়, নেক্সট ডে আকৌ কিবা এটা বেলেগ এটা মনত পৰে। চ' তেনেকৈ এইবিলাক গোটাই মেলি লাহে ধীৰে কামবোৰ কৰি আছোঁ। চ' সেইটো কাৰণে ভিডিঅ'বোৰ অলপ খেলি মেলিকৈ আহিব বা আহিছে আপোনালোকে কাইণ্ডলি বেয়া নাপাব। আৰু যোনে যোনে নতুনকৈ চাই আছে চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। আজি হৈছে এটা স্পেচিয়েল দিন, কাৰণ আজি নিতুৰ বাৰ্থডে হয়। চ' আপোনালোকে দেখিছে নিতুৰ ব্লগ, আগতে মোৰ ব্লগত 3-4বাৰমান ওলাইছে তাই। চ' আজি তাইৰ বাৰ্থডে। চ' যিহেতু তাইক এটা সৰু সুৰাকৈ ছাৰপ্ৰাইজ নিচিনাকৈ, আৰু ছাৰপ্ৰাইজ মানে কি আৰু জানে আৰু বাৰ্থডে চেলিব্ৰেট কৰিম বুলি, কিন্তু মানে এনেকৈ ডেক'ৰেশ্যন কৰিম বুলি নাজানে। চ' এইফালে ধুনীয়াকৈ আপোনালোকে দেখা পাইছে। চ' এইফালে ইয়াত দেখা পাইছে সৰু সুৰাকৈ নিজে অকলে ডেক'ৰেশ্যন কৰিছোঁ। আৰু কিবা হৈছে নাজানো, আপোনালোকে কমেণ্ট বক্সত জনাব যে কেনেকুৱা হৈছে, কি হৈছে। আৰু অকলে জানে আৰু কিমান ডেক'ৰেশ্যন কৰিব পাৰি, কি কথা। বাট তেনেকৈ বহুত কষ্ট, কালি ৰাতিৰ পৰা কৰিছোঁ, আবেলি ৰাতি আকৌ ৰাতিপুৱাও কৰিছোঁ, লাহে ধীৰেকৈ কমপ্লিট হৈছেগৈ। চ' এতিয়ালৈকে তাই অহা নাই, গম নাপায় যে মই এইবিলাক কৰিছোঁ বুলি। জানে এনেই সৰু সুৰা এৰেঞ্জমেণ্ট কৰিম, তাইৰ লগৰ কোনোবা আহিব। চ' আহি তেনেকৈ আৰু লাঞ্চ চাঞ্চ কৰা প্লেন আছিলে, বাট নাজানে যে মই এইবিলাক ডেক'ৰেশ্যন কৰি থৈছোঁ বুলি। চ' চাই থাকক আগলৈ, মজা হ'ব। চ' আমাৰ মাজত আহি গৈছে নিতু। হাই, আপোনালোকে হেপী বাৰ্থডে উইচ কৰি দিব কমেণ্টছত। আপোনালোকে চবে মোক উইচ কৰি দিব। ডেক'ৰেশ্যন কেনেকুৱা লাগিছে? মজা, থেংক ইউ ছ' মাচ। থেংক ইউ। এক্সপেক্ট কৰিছিলানে মই যে এনেকুৱা ডেক'ৰেশ্যন কৰিম? কেতিয়াও কৰা নাই, নেভাৰ। এফালে আছে পিংকি, হাই। এফালে আছে তনুজ। একচুৱেলি মানুহ বেছি মতা নাই, কাৰণ যিহেতু জানে আপোনালোকে ক'ভিডৰ টাইম, ক'ভিড চলি থকাৰ কাৰণে মানুহ বেছি মতা নাই। সেইটো কাৰণে কেইজনমান মানুহ, জাষ্ট 4জন মানুহে সৰু সুৰাকৈ চেলিব্ৰেট কৰিম। চ' এতিয়া ৰেডি হৈ গ'ল নিতু কেক কাটিবলৈ। Yes. চ' কেক কাটিব ৰেডি এফালে, কাটা জল্দি, বহুত দেৰি হ'ল আৰু। Happy birthday to you. Happy birthday to you. Happy birthday dear Nitu. Happy birthday to you. Thank you so much. Happy birthday. Thank you. Tasty na? চ' কেকটো অৰ্ডাৰ দিয়া হৈছিলে কেক বিজ গুৱাহাটী। আপোনাৰ ইনষ্টাগ্ৰামৰ পেজ আছে, পেজখন বাৰু মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে কাইণ্ডলি চাই ল'ব। কেকটো বহুত টেষ্টি হয়, সেইটো কাৰণে ফ্ৰী শ্বাউট আউট এটা দি দিছোঁ। বহুত yum. মজা ন কেকটো? আৰু বহুত ধুনীয়া ধুনীয়া কেক হেৰি কৰে, কাষ্টমাইজ কৰি দিয়ে। চ' আপোনালোকে কাইণ্ডলি তেওঁলোকৰ ইনষ্টাগ্ৰামৰ পেজটো খুলি চাব, যদি পচন্দ হয় আপোনালোকে ধুনীয়াকৈ অৰ্ডাৰ কৰিব। আমি এইটো 2 দিনৰ আগত অৰ্ডাৰ দি পাই গৈছিলোঁ, কাৰণ বহুত জেগাত আপুনি ধৰক উইকছ আগত বা মান্থছ আগত অৰ্ডাৰ দিলেহে পায়, কিন্তু আমি এইটো 2 দিনৰ আগত অৰ্ডাৰ দিও পাইছিলোঁ। চ' কাইণ্ডলি আপোনালোকে পেজটো চেক আউট কৰি ল'ব। এইটো বাটাৰফ্লাই। এইকেইটা বনোৱা মজা হয় নে নহয়? এইটো এই তাঁৰকেইটাতো নহয়। নহয়। চ' এইটো বাটাৰফ্লাই। পখিলা খাই দিম এতিয়া। কি কাগজ কাগজে লাগিছে? কাগজৰ বোলে কাগজ কোৱা নিচিনা লাগিলে কিন্তু। চ' যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু ইনষ্টাগ্ৰামৰ লিংক মোৰ ডেছক্ৰিপশ্যনত আছে, কাইণ্ডলি ফ'ল' কৰিব। চ' টিল দেন বাই বাই।